আপোনালোকে যে চাই আছে এইটো তেজাল এটা পাঠা আৰু এই তেজাল পাঠা হয় নিশ্চয় ক'ব লাগিব মই এতিয়া উপস্থিত আছোঁ সৰুসৰি জমেৰকুৰ বজাৰৰ নিচেই ওচৰত আৰু এই যুৱকসকলে আপোনালোকে দেখা পাইছে এই যুৱকসকলে এটা নতুন এটা খেল পাতিছে ভোজন উপহাৰ কুপনৰ খেল আৰু এই খেলখন অহা 8 ফেব্ৰুৱাৰী তাৰিখে সৰুসৰি সুশান ঘাটত অনুষ্ঠিত হ'ব এই খেলখন আৰু এই খেলত বিশেষকৈ প্ৰথম স্থানত দিয়া হৈছে তেজাল পঠা এটা 2 নম্বৰত দিয়া হৈছে হাঁহ এযোৰ তৃতীয় নম্বৰ স্থানত দিয়া হৈছে হাঁহ এটা চতুৰ্থ স্থানত দিয়া হৈছে ব্ৰইলাৰ মুৰ্গী দুটা আৰু পঞ্চম স্থানত দিয়া হৈছে 1 প্লেট কণী আৰু ষষ্ঠম স্থানত দিয়া হৈছে মিঠাতেল 5 লিটাৰ আৰু সপ্তম স্থানত দিয়া হৈছে ব্ৰইলাৰ মুৰ্গী এটা আৰু অষ্টম স্থানত দিয়া হৈছে মিঠাতেল 2 লিটাৰ আৰু নৱম স্থানত দিয়া হৈছে